মোৰ ছাত্ৰ-ছাত্ৰীসকল, পৰিসংখ্যা বিজ্ঞান পাঠটোৰ এটি অতি আকৰ্ষণীয় বিষয় কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ। কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপৰ বিষয়ে আজি আমি পঢ়িবলৈ আগবাঢ়িছোঁ। কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপনো কি, এই বিষয়খিনি জানিবৰ বাবে আমি প্ৰথমতে জানিব লাগিব কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ বুলিলে কি বুজোঁ। কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ বুলি বুজি পালে তোমালোকে পৰিসংখ্যা বিজ্ঞানৰ বিভিন্ন তথ্য ৰাশিৰ কথা পঢ়িছা। যিকোনো তথ্য ৰাশিৰ ক্ষেত্ৰত কোনো পৰ্যবেক্ষণ বা তথ্য ৰাশিৰ কেন্দ্ৰীয় মান বা প্ৰতিনিধিত্বমূলক মানেই হৈছে কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ। কেন্দ্ৰীয় মান বা প্ৰতিনিধিত্ব মাননো কি, সেই কথাটো বুজিবৰ বাবে আমি এটা উদাহৰণ লৈছোঁ। উদাহৰণটো হৈছে যে 5জন মানুহৰ যদি বয়স ক্ৰমে 62 কেজি, 62 কেজি, 58 কেজি, 61 কেজি, 59 কেজি বা 60 কেজি হয়, 5জন মানুহৰ বয়স, এই তথ্যখিনি অৰ্থাৎ এই পৰ্যবেক্ষণটোৰ যদি তোমাক কয় কেন্দ্ৰীয় মানটো কি হ'ব, অৰ্থাৎ ইয়াৰ প্ৰতিনিধিত্ব, এই গোটেইকেইজন মানুহৰ কোনটো সংখ্যাই গোটেই মানুহকেইজনৰ বয়সটো প্ৰতিনিধিত্ব কৰিব, এইটো জানিবৰ বাবে আমি যাব লাগিব যে সেই গোটেই বয়সখিনি আমি যদি গড় উলিয়াওঁ কি হ'ব, 62, তোমালোকে গড় উলিওৱাটো শিকিছা, 62 + 58 + 61, 59, 60, অৰ্থাৎ গোটেই বয়সখিনি 5জন মানুহৰ বয়সটো যোগ কৰি 5ৰে হৰণ কৰি দিলে আমি কিমান পাম, 5ৰে হৰণ কৰি দিলে আমি পাম 300 / 5 = 60 কেজি। অৰ্থাৎ এই 60 কেজিয়ে 5জন মানুহৰ বয়সটো প্ৰতিনিধিত্ব কৰিছে। অৰ্থাৎ এই মানুহকেইজনৰ বয়সটো প্ৰায় 60 কেজি বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ সেইটোৱে হ'ব প্ৰতিনিধিত্বমূলক মান। এতিয়া আমি কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ জানিবৰ কাৰণে আমাৰ কেইবাটাও পদ্ধতি আছে। কোনটো পদ্ধতিকেইটাৰ বিষয়ে আমি এই বিষয়টোত আমি শিকিব লাগিব। পদ্ধতিকেইটা হৈছে, প্ৰথমটো হৈছে গাণিতিক গড় বা মাধ্য, 2 নম্বৰটো যাক আমি ইংৰাজীত মেইন বুলি কওঁ, 2 নম্বৰটো হৈছে মধ্যমা অৰ্থাৎ মেডিয়ান, আৰু 3 নম্বৰটো হৈছে বহুলক অৰ্থাৎ মুঠ। এই বিষয়ে তোমালোকে আগৰ শ্ৰেণী পাঠ্যপুথিত পাই আহিছা, গাণিতিক গড় বা মাধ্য কি, মধ্যমা কি, বহুলক কি। তথাপিও ইয়াত আমি অলপমান বিস্তৃতভাৱে জানিবলৈ চেষ্টা কৰিম। গাণিতিক গড় মানেনো কি? গাণিতিক গড় বা চমুকৈ আমি এৰিথমেটিক মিন বা মিন বুলি কওঁ। গাণিতিক গড়ক মাধ্য বুলিও কোৱা হয়। গাণিতিক গড় হৈছে চমুকৈ গড়, যাক আমি মুঠ যিকোনো এটা পৰ্যবেক্ষণৰ সমষ্টিক, অৰ্থাৎ মুঠ পৰ্যবেক্ষণৰ সংখ্যাৰে হৰণ কৰি দিলে আমি কি পাম, গাণিতিক গড় বা মাধ্য পাম। গাণিতিক গড়ক আমি x বাৰেৰে নিৰ্দেশ কৰা হয়। xৰ ওপৰত যদি বাৰ চিনটো দি দিয়ে, এডাল আঁচ টানি দিয়া হয়, তাক আমি x বাৰ বুলি পঢ়িম, আৰু তাক আমি এনেকৈ লিখিম মুঠ পৰ্যবেক্ষণৰ সমষ্টি, অৰ্থাৎ আটাইবিলাক পৰ্যবেক্ষণৰ সমষ্টিক মুঠ পৰ্যবেক্ষণৰ সংখ্যাৰে হৰণ কৰি দিলে আমি গাণিতিক গড় পাওঁ। যেনেকৈ আমি পাইছিলোঁ যে মুঠ পৰ্যবেক্ষণ আছিলে ইয়াত 5টা, আগৰ উদাহৰণটোত 5জন মানুহৰ বয়স, সেইকেইটা গোটেইকেইটাকে মুঠ পৰ্যবেক্ষণ বুলি ক'ব। সিহঁতৰ সমষ্টি অৰ্থাৎ যোগফলক কেইজন মানুহ আছিলে, 5জন মানুহৰ অৰ্থাৎ মুঠ পৰ্যবেক্ষণৰ সংখ্যাৰে হৰণ কৰি দিলে আমি কি পাইছিলোঁ, গড় পাইছিলোঁ। ঠিক তেনেকৈ গাণিতিক গড়টো আমি ঠিক তেনেদৰে উলিয়াব লাগিব। মুঠ পৰ্যবেক্ষণৰ সমষ্টি অৰ্থাৎ যোগফলক মুঠ পৰ্যবেক্ষণৰ সংখ্যাৰে হৰণ কৰি দিলে আমি গাণিতিক গড় পাওঁ। এতিয়া তোমালোকৰ যদি গাণিতিক গড় উলিয়াবলৈ আমাৰ যদি সংখ্যা পৰ্যবেক্ষণ যদি যথেষ্ট সৰহ হয়, অৰ্থাৎ 5টা, 10টা, 15, 20টা হয়, তেতিয়া আমি কেনেকৈ তাক উলিয়াম? সেইটো কৰিবৰ কাৰণে আমি চমুকৈ n সংখ্যক, অৰ্থাৎ তোমাৰ কোনো n সংখ্যক মানে বিভিন্ন হ'ব পাৰে, 5টাও হ'ব পাৰে, 10টাও হ'ব পাৰে, 30টাও হ'ব পাৰে, n সংখ্যক পৰ্যবেক্ষণৰ বাবে যেতিয়া পৰ্যবেক্ষণটো বেছিও হৈ যায়, তেতিয়া আমি গাণিতিক গড় বা মাধ্যকটো কেনেকৈ উলিয়াম? সেইটো উলিয়াব আমি এইটো কেনেকৈ লিখিম, সামেশ্যন অফ x বাৰ, এই চিনটোক সামেশ্যন বুলি পঢ়া হয়, অৰ্থাৎ ইয়াক সামেশ্যন মানে সমষ্টি, আৰু এই চিনটো হৈছে ছিগমা, এইটোক ছিগমা বুলি কোৱা হয়। আই মানে কিমানটা পৰ্যবেক্ষণ আছে, 1 from a তাৰ পৰা n টালৈকে। যদি nটো 5টা হয় 5 লিখিব লাগিব, যদি 10টা হয় 10 লিখিব লাগিব, আৰু 30টা হ'লে 30 লিখিব লাগিব। সেইকাৰণে আমি চমুকৈ কি কৰোঁ, x বাৰ I সামেশ্যন অফ I from 1 to n মানে 30টালৈকে x বাৰ / n। যদি 30টালৈকে আমি গণনা কৰোঁ তেতিয়াহ'লে n বুলি লিখিব লাগিব। উদাহৰণস্বৰূপে যদি n = 5 হয়, যদি পৰ্যবেক্ষণ 5টা হয়, তেন্তে x বাৰ = কি বুলি লিখিব লাগিব, সামেশ্যন অফ I from 1 to 5, ওপৰত 5টো লিখিব লাগিব।
xi ডিভাইডেড বাই 5 অৰ্থাৎ 5ৰে ইয়াক হৰণ কৰিব লাগিব যিহেতু ইয়াত পৰ্যবেক্ষণ আছিল 5টা ইয়াৰ পাছতে আমি ইয়াতনো x বাৰ xi টো কি বুজাইছে xy টো বুজাইছে x1 প্লাস x2 প্লাস x3 প্লাস x4 প্লাস অৰ্থাৎ তাত পৰ্যবেক্ষণ আছিল 5টা পৰ্যবেক্ষণ যোগ কৰি দিলে এটো সামেশন অফ xi অৰ্থাৎ এটোক সিগমা xi বুলি কোৱা হয় আৰু সমুকৈ সামেশন অফ xy বুলি আমি জানো যদি হে তোমালোকৰ অবৰ্গীকৃত বাৰংবাৰতা বিভাজন তালিকা বৰ্গীকৃত আৰু অবৰ্গীকৃত দুটা বাৰংবাৰতা বিভাজন তালিকা আছে তোমালোকক ইয়াত আমি অকল অবৰ্গীকৃত বাৰংবাৰতা বিভাজন তালিকাৰ কথাহে পঢ়িম অবৰ্গীকৃত বাৰংবাৰতা বিভাজন তালিকা মানে হৈছে য'ত কোনো শ্ৰেণী বিভাগ নাথাকে শ্ৰেণী বিভাগ নথকাকৈ যেটো কৰা হয় অবৰ্গীকৃত বাৰংবাৰতা বিভাজন তালিকা এই অবৰ্গীকৃত বাৰংবাৰতা বিভাজন তালিকাৰ ক্ষেত্ৰত বিভাজনৰ ক্ষেত্ৰত মাধ্যটো আমি কেনেকৈ উলিয়াম x bar equal to summation of I from 1 to n fi xi divided by summation of fi মানে হৈছে বাৰংবাৰতা অৰ্থাৎ f2 ইহেৰে বুজায় ফ্ৰিকুৱেন্সি বাৰংবাৰতাক ইংৰাজীত ফ্ৰিকুৱেন্সি বুলি কোৱা হয় সেইকাৰণে f2 আহিছে আৰু f summation of fi মানে হৈছে বাৰংবাৰতাৰ যোগফল ঠিক তেনেকৈ য'ত summation of I from 1 to n fi xi মানে কি মুঠ পৰ্যবেক্ষণৰ সমষ্টি যেটো তুমি গুটেখিনি দুটা যোগ কৰি অৰ্থাৎ বাৰংবাৰতা আৰু xi f আৰু x পূৰণ কৰি যোগ কৰি ললে যেটো হ'ব এটো হ'ব মুঠ পৰ্যবেক্ষণৰ সমষ্টি আৰু বাৰংবাৰতা বিলাকৰ মুঠ যোগফলটো হৈছে fi summation of fi এ বুজাইছে অৰ্থাৎ মুঠ পৰ্যবেক্ষণৰ সংখ্যা আমি এটা উদাহৰণ দিলে ভালকৈ বুজি পাম উদাহৰণ স্বৰূপে আমি লৈছো কোনো এটা পৰীক্ষাত 10 জন ছাত্ৰ-ছাত্ৰীয়ে পোৱা নম্বৰৰ বাৰংবাৰতা বিভাজন তালিকা এনে ধৰণৰ নম্বৰবিলাক হৈছে যেনেকৈ নম্বৰবিলাকক যদি আমি xi ৰে বুজাওঁ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অৰ্থাৎ বাৰংবাৰতাটোক আমি যদি fi ৰে বুজাওঁ তেতিয়াহলে হিহঁতৰ যেটো পূৰণ ফল অৰ্থাৎ fi xi টো কি হ'ব আমি এটো উলিয়াই ল'ব লাগিব যদি হে নম্বৰ 10 নম্বৰ কোনো পৰীক্ষাটো 10 নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যদি 2 জন 10 নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে 2 জন তেতিয়া ইয়াৰ fi xi অৰ্থাৎ f আৰু x ৰ পূৰণ ফলটো কিমান হ'ব 20 অৰ্থাৎ 10 আৰু 2 পূৰণ কৰিলে কি হ'ব 10 2 গুণ 20 ঠিক তেনেকৈ 20 নম্বৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান জন আছে 4 জন 4 জন থাকিলে 4 20 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 4 20 80 30 নম্বৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কেজন আছে এজন 30 ৰ লগত 1 পূৰণ কৰিলে হ'ব 30 গুণ 30 অৰ্থাৎ 30 40 নম্বৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে কিমান জন 3 জন অৰ্থাৎ 40 পূৰণ 3 সমান 120 তাত এইকেজনৰ গুটেকেজনৰ যদি আমি যোগ কৰো তেতিয়াহলে সামেশন অফ fi অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান জন হ'ব 10 জন ঠিক তেনেকৈ fi xi ৰ যোগফলটো হ'ব 250 ঠিক আছে মাধ্য উলিয়াবৰ কাৰণে আমি কেনেকৈ ব্যৱহাৰ কৰিম যে মাধ্য x bar equal to summation of fi xi divided by summation of fi তেতিয়া summation of fi xi পাইছিলো আমি কিমান 250 অফ 10 ৰে হৰণ কৰি দিলে আমি কিমান পাম 25 অৰ্থাৎ এই বাৰংবাৰতা বিভাজন তালিকাখনৰ মাধ্য হ'ব 25 ইয়াৰ পাছতে আমি তোমালোকে এনেকুৱা ধৰণৰ উদাহৰণ কৰিবলৈ চেষ্টা কৰিবা 2 নম্বৰটো আছিল কেন্দ্ৰীয় প্ৰবৃত্তি মাপৰ 2 নম্বৰ পদ্ধতিটো হৈছে মধ্যমা বিষয় তোমালোকে জানা কোনো তথ্য ৰাখি মধ্যম পদটোকে আমি কি বুলি কওঁ মধ্যম পদে হৈছে মধ্যমা যদি আমি আগৰ উদাহৰণত পাইছিলো 5 জন মানুহৰ যেটো বয়স যেনে 62 কেজি 61 কেজি 60 কেজি 59 কেজি 58 কেজি তেওঁলোকৰ মই এই তথ্য ৰাখিখিনি মধ্যমাটো কি হ'ব যেটো আগতে তোমালোকে পাই আহিছে এটো হৈছে 60 অৰ্থাৎ ইহঁতক যদি আমি অধক্ৰম তথ্য ৰাখি অধক্ৰম বা ঊৰ্ধ্বক্ৰমত সজালে মাজৰ যেটো ৰাখি হয় হেতুৱে কওঁ আমি কি মধ্যমা যেনেকৈ ইয়াত 5টা আছে ৰাখি 62 অধক্ৰমত সজাইছো 62 61 60 59 58 ইয়াৰ মাজৰ ৰাখিটো কি হ'ব 60 এফালেও দুটা আছে এফালেও দুটা আছে মাজৰটো হ'ব কি 60 আৰু 60 টোই হ'ব মধ্যমা আৰু সজাওঁতে খালি মন কৰিবা হয় ঊৰ্ধ্বক্ৰমত সজাব লাগিব নহয় অধক্ৰমত সজাব লাগিব অধক্ৰমত সজালে আমি মাজৰটো হ'ব এতিয়া কথা হ'ল তোমালোকক কেৱল মাত্ৰ অযুগ্ম সংখ্যাই কেতিয়াও নিদিয়ে অযুগ্ম সংখ্যা থকাই তথ্য ৰাখি কেতিয়াও নোপোৱা কেতিয়াবা তুমি যুগ্ম সংখ্যা পাবা তেনে ক্ষেত্ৰত অযুগ্ম সংখ্যা দিলেও বা যুগ্ম সংখ্যা দিলেও আমি কেনেকৈ নিৰ্ধাৰণ কৰি মধ্যমা হেতু আমি চাব লাগিব যদি অযুগ্ম পৰ্যবেক্ষণ হয় তাৰ মানে ইয়াত যদি হয় 5টা থাকে 8টা 7টা থাকিব 9টা থাকিব এনেকুৱা অযুগ্ম পৰ্যবেক্ষণৰ বাবে একেবাৰে সহজ হেতু হৈছে মধ্যমাটো কেতিয়া হ'ব অযুগ্ম পৰ্যবেক্ষণৰ মধ্যমা হ'ব n + 1 divided by 2 টম পদ অৰ্থাৎ ইয়াত কিমানটা পদ আছে 5টা পদ আছে 5টা পদক n এৰে বুজাইছো n মানে ইয়াৰ পদৰ সংখ্যা ইয়াৰ 5টা আছে 5ক লগত 1 যোগ কৰিলে কিমানটা হ'ব 6টা হ'ব n + 1 divided by 2 অৰ্থাৎ যিমানটা পদ আছে তাৰ লগত 1 যোগ কৰি 2 ৰে হৰণ কৰি দিলে অযুগ্ম পৰ্যবেক্ষণৰ
পদটো পোৱা যাব ঠিক তেনেকৈ যুগ্ম পৰ্যবেক্ষণৰ বাবে আমি কেনেকৈ মধ্যমা উলিয়াম যুগ্ম পৰ্যবেক্ষণৰ বাবে মধ্যমা উলিয়াবলৈ হ'লে প্ৰথমতে আমি কি কৰিব লাগিব n ডিভাইডেড বাই 2 কৰিব লাগিব অৰ্থাৎ যিমানটা পদ আছে তাক 2ৰে হৰণ কৰিব লাগিব আৰু আকৌ n ডিভাইডেড বাই 2 প্লাছ 1 অৰ্থাৎ n বাই 2ৰ লগত যেটো পাম তাৰ লগত 1 যোগ কৰি যেটো পদ পাম সেই পদ দুটাৰ মাধ্যই হ'ব মধ্যমা এটা উদাহৰণ চোৱা আগৰ যেটো পদ আছিল 62 61 60 59 8 পাঁচটা আছিল পাঁচৰ লগত 1 যোগ কৰি দিলে কি হ'ব 6টা অৰ্থাৎ এটো অযুগ্ম ক্ষেত্ৰত 62 6 by 2 = 3 অৰ্থাৎ 3 নম্বৰ পদটো অৰ্থাৎ 60 হ'ব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 60 পদটো হ'ব ইয়াৰ মধ্যমা ঠিক তেনেকৈ যুগ্ম পৰ্যবেক্ষণ যদি 62 61 60 59 58 57 হয় অৰ্থাৎ ইয়াত কিমানটা আছে এটা দুটা 3 4 5 6 6টো হৈছে যুগ্ম পৰ্যবেক্ষণ যদি হয় তেতিয়া আমি কি কৰিব লাগিব 6ৰ লগত কিৰে 6 অৰ্থাৎ n 6টো ইয়াত n অক 2ৰে হৰণ কৰিলে কিমান পাম 3 আৰু 6 + 2 + 1 তাৰ মানে 3 লগত 1 এটা যোগ কৰিলে কিমান হ'ব 4 তাৰমানে 3 নম্বৰ আৰু 4 নম্বৰ পদটোৰ যোগফল অৰ্থাৎ ইয়াৰ মাধ্য ইয়াৰ গড়টোৱে হ'ব মধ্যমা যেনেকৈ ইয়াত আমাৰ 3 নম্বৰ পদটো কি 60 4 নম্বৰ পদটো কি 59 এই 60 আৰু 59টো যোগ কৰি 2ৰে হৰণ কৰি দিব লাগিব যেহেতু ইয়াত দুটা পদ আছে এখানে আমি কিহে হৰণ কৰিব লাগিব 2ৰে হৰণ কৰি দিলে আমি কিমান পাম 59.5টো হ'ব এই ৰাশিটোৰ এই তথ্য ৰাশিখিনি মধ্যমা এতিয়া আমি একেবাৰে সহজ পদ্ধতিটো হৈছে তোমালোকৰ সহজ পদ্ধতিটো মই কৈ দিছোঁ যে 5টা থাকিলে 5টা পদ থাকিলে বা 7টা পদ থাকিলে 9টা পদ থাকিলে তোমালোকে অধক্ৰম বা ঊৰ্ধ্বক্ৰমত সজাই লৈ পিনে তাৰ ইফালে সমান সংখ্যক এৰি সিফালে সমান সংখ্যক এৰি মাজৰ সংখ্যাটো লৈ ল'লে আমি কি পাম মধ্যম পদ পাম বা মধ্যমাটো পাম তোমালোকে ইয়াৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিও কৰিব পাৰিবা ঠিক তেনেকৈ যদি যুগ্ম হয় তেতিয়া কি কৰিম সমান সংখ্যক সিফালে আমি সিফালে দুটা এফালে দুটা আৰু সিফালে দুটা এৰিব লাগিব সমান সংখ্যক দুইটা ফালে এৰি মাজৰ দুটা পদ লৈ সিহঁতক যোগ কৰি দিলে অৰ্থাৎ ইহঁতৰ মাধ্য উলিয়াই দিলে কি হ'ব আমি ইয়াৰ মধ্যমাটো পাম ঠিক তেনেকৈ আমি আৰু আন এটা আছে সেইটো হৈছে বহুলক আমি কেনেকৈ নিৰ্ধাৰণ কৰিম বহুলকটো হৈছে তোমালোকে আগতেও পাইছা বহুলক হৈছে এনেকুৱা এটা মাপ যাৰ সহায়ত আমি কেন্দ্ৰীয় প্ৰবৃত্তি মাপ যে বহুলক একেবাৰে সহজ হৈছে যে কোনো তথ্য ৰাখি আটাইতকৈ বেছিবাৰ পোৱা যিটো মান সেইটোকে আমি কি বুলি কওঁ বহুলক বুলি কওঁ উদাহৰণস্বৰূপে 1 2 3 3 3 4 এই তথ্য ৰাশিখিনি বহুলকটো কি হ'ব যিটো সংখ্যা ইয়াত বেছিকৈ আহিছে সেইটোৱে হ'ব ইয়াৰ বহুলক ইয়াৰ কোনটো সংখ্যা বেছি আহিছে 2টো দুবাৰ আহিছে 3টো 4বাৰ আহিছে আৰু 4টো মাত্ৰ এবাৰ আহিছে 1টো এবাৰে আহিছে তেতিয়াহ'লে ইয়াৰ বহুলক হ'ব কোনটো বেছিবাৰ পাইছোঁ আমি 3টো বেছিকৈ পাইছোঁ 3টোৱে হ'ব এই তথ্য ৰাশিখিনি বহুলক তোমালোকে বেলেগ উদাহৰণ কৰিবলৈ চেষ্টা কৰিবা আজিলৈ ইমানেই ধন্যবাদ